আজি 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 1 তাৰিখ আৰু 1 জানুৱাৰী 2021। আজি আমি এইটো খাটি ইয়াত চাম কিমান আছে। মানে 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 যিখিনি আমাৰ লগত খুচুৰা পইচা বা কেতিয়াবা মানে এক্সট্ৰা পইচা থকাকেইটা আমি ইয়াত ভৰাই থৈছিলোঁ। আজি আমি চাম কিমান আছে। একচুৱেলি কি হয়, কেতিয়াবা খুচুৰা পইচাকেইটা এনেই উঠি যায়, তো মই ভাবিলোঁ ইয়াতে সোমাই থওঁচোন। তো চাইছোঁ কিমান আছে। যে বাবা, প্ৰথম 20 টকীয়া এটা 200 টকা বুলিয়ে ভাবি আছিলোঁ। মই বাৰু কেতিয়া 200 টকা আকৌ ভৰালোঁ, পিছত চাইছোঁতো 20 টকীয়া হয়। এই পইচা চেঞ্জ হোৱাৰ পৰা যে চিনি পাবলৈ বহুত টান হৈ গৈছে, কোনটো 20 টকীয়া কোনটো 200 টকীয়া। চ' যি নহওক, চাওঁচোন কিমান কি আছে আমাৰ। 6 মাহমান হৈছে নেকি ভৰোৱা। 6 মাহৰ ডিপ'জিট কিমান কি আছে চব বেলেগে বেলেগে ভাগ কৰি দিওঁ। আৰু এটা কাম কৰোঁ, অলপ ভিডিঅ'টো স্পীড কৰি দিম। 500 টাকা নি ছয় नेपाल नानालाई होला 20 टक्के এই মনত পেলাওকচোন, যেতিয়া যে পইচাখিনি চেঞ্জ হৈছিলে সেই সময়ত এনেকৈ ভৰুৱাই থৈছিলে যোনে, তাৰ কি অৱস্থা হৈছিলে, কিমানে কান্দিছে, কিমানে কষ্টত পইচাকেইটা ৱেষ্ট কৰিলে। আজি ময়ো সেইটোৱে কৰিব লৈছিলোঁ। ভালেই যে পইচাখিনি চেঞ্জ নাই হোৱা, নহ'লে কম কষ্ট হ'লে হয় নেকি কওকচোন। যি কি নহওক, চাওঁচোন কিমান কি ওলায়। অলপ ভিডিঅ'টো স্পীড কৰি দিম। खेला তো হিচাপ কৰি 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 হিচাপ কৰি কৰি লাষ্টত ওলাইছে 850 হয়, 855 টকা। 800 रुपया भाऊ 800 रुपया वाह। তো এতিয়া নোটকেইটাতো কামত এটা আহিলে 100 হৈ যাব। এটা 530 5 টকীয়াখিনি এটা 100 একো নহ'ব, কিন্তু 1-2 টকীয়াখিনি বহুত বেছি। 800 रुपया भाऊ তাৰ কাৰণে আমি কি কৰিম এতিয়া? यो सब एउटा प्लक्सन बाँधिदिम দোকানৰ बाँधेर লগত कन्टेक्ट কৰি দিম। ए ले जाऊ कति नै छ यहाँ 200 रुपया छ बेसी छैन त। किमान হ'ব? দোকানী হৈ গ'ল ভিডিঅ' কৰা। অলপ रमेश दाईको पैसा यति हो, घर यति वर्षमा यति हालिरहेछ। নজৰ নালাগিলেই হ'ল। इ मालिक पैसा गर्दैछन्। এতিয়া যাম আমি দোকানলৈ। এতিয়া খুচুৰা পইচাখিনি লৈ যাব লাগে দোকানলৈ। দোকানী কওঁতে দোকানীয়ে কৈছে হিচাপ কৰি আনি দিবি। মই হিচাপ কৰিবলৈ সময় নাই। মই হিচাপ কৰিব লৈছোঁ ইয়াত বহি পেলাই হিচাপ কৰিছোঁ। আপোনাক ক'ম কিমান আছে, লাষ্টত ক'ম, কিয়নো মই এতিয়াতো হিচাপে কৰা নাই, মইতো বিচনাত এনেই পেলাই থৈ দিছোঁ। কাউণ্ট কৰিব ষ্টাৰ্ট কৰিম। কাউণ্ট কৰি আপোনালোকক ক'ম যে কিমান টকা খুচুৰা পইচা আছে। তো বন্ধুসকল, হৈ গ'ল আমাৰ হিচাপ। ভৰাই দিওঁ এইখন চিনটেক্সতে। আছে পইচা 195 টকা। 195, আৰু তাৰে পৰা মই 5 টকা উলিয়াই লৈছোঁ চেপাতকৈ। তো এই চিনটেক্সতে ভৰাম, আকৌ এই চিনটেক্সৰ সতে লৈ দোকানীক দি আহিম। ভাই পইচা দিছে যেতিয়া চিনটেক্সটো আপোনাৰ হ'ব বুলি সেইটো। যদি পইচাৰ ছেভিং কৰিবৰ ষ্টাইল ভাল লাগিলে তো আপুনিও কৰক।
আৰু আপোনাৰ ভাইটিৰ চেনেল হয় ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিলেও নকৰিলেও আৰু ছাবস্ক্ৰাইবটো কৰি দিথ তাৰ কাৰণে ধন্যবাদ আগতীয়াকৈ।